জামুগুৰিহাটত উলহ মালহে উদযাপন শ্ৰীমন্ত শংকৰদেৱৰ 574 সংখ্যক জন্ম জয়ন্তী উৎসৱ। নিশা অনুষ্ঠিত অংকীয়া ভাওনাই মোহিত কৰে ভক্তপ্ৰাণ ৰাইজক। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাঞ্চজন্য নামঘৰ আৰু চামধৰা নামঘৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে গুৰুজনাৰ 574 সংখ্যক জন্ম জয়ন্তী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম ধৰ্ম সমাজ আৰু নদুৱাৰ বাৰেচৰীয়া ৰাইজ সভাৰ উদ্যোগত দুয়োটা নামঘৰত অনুষ্ঠিত হয় এই জন্ম জয়ন্তী। কোভিডসৃষ্ট পৰিৱেশৰ কাৰণে তিনিটাকৈ বছৰ এই অঞ্চলত অংকীয়া ভাওনা অনুষ্ঠিত হোৱা নাছিল যদিও বৃহস্পতিবাৰে অনুষ্ঠিত এই নাট ভাওনাই ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰে। আনহাতে সুদীৰ্ঘ 3 বছৰ বিৰতিৰ পিছত এনেদৰে উলহ মালহেৰে অনুষ্ঠিত গুৰুজনাৰ কলা সংস্কৃতি পৰিৱেশন কৰিবলৈ পাই সন্তোষ প্ৰকাশ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। জামুগুৰিহাটৰ পৰা আনৰ আহমেদৰ ৰিপৰ্ট, নিউজ আছামিতে। পাঞ্চজন্য হৰি মন্দিৰত শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজে যি যোৱাকালিৰ পৰা আজি দুদিনীয়া 574তম জন্ম জয়ন্তী গুৰুজনাৰ ইয়াতে অনুষ্ঠিত কৰিছে। তাৰ আজি আই মাতৃ সমাৰোহ। গতিকে আই মাতৃ সমাৰোহত মই উপস্থিত হৈ নিজকে ধন্য মানিছোঁ যে আই মাতৃসকল সংগঠিত হৈ গুৰুজনাৰ আদৰ্শৰ জৰিয়তে সমাজখন শক্তিশালী কৰিবলৈ আই মাতৃসকলো একত্ৰিত হৈ সংগঠিত হৈ এক শক্তিশালী সমাজ গঢ়িবলৈ গুৰুজনাৰ সৃষ্টিৰাজিক তেওঁলোকে যেনেধৰণে চৰ্চা কৰিছে ইয়ে আমাৰ সমাজখনত এটা সুপ্ৰভাৱ পেলাব আৰু আধ্যাত্মিক চিন্তাৰ এক পৰিৱেশ ৰচনা হ'ব, যাৰ জৰিয়তে আমাৰ নতুন প্ৰজন্ম আকৰ্ষিত হৈ আমাৰ এই জামুগুৰি অঞ্চলক জিলিকাই তুলিবৰ কাৰণে এনেও জামুগুৰি বাৰাচৰীয়া ভাওনাৰ গৌৰৱৰে গৌৰৱান্বিত। গতিকে এই অঞ্চলসমূহত কালীয় দমন ভাওনাই হওক, জন্মাষ্টমী কৃষ্ণৰে হওক, বোকাখেঁচা ভাওনা হওক, যে বিভিন্ন ঐতিহ্যৰে ভৰা এইখন জামুগুৰি। গতিকে এইখন জামুগুৰি আজি এই অনুষ্ঠানত উপস্থিত হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু সকলোকে গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।